পিছত চন্দ্ৰ ধ্বজে যাব লৈ অস্বামীৰ চৰণে ধৰি স্বামীৰ চৰণে ধৰি ও নাযাওঁ মই স্বামী কিছুদিনলৈ পিতৃ গৈছে তীৰ্থস্থানে আহি পাব কত দিনে অ মই তেতিয়া যাম তোমাৰ লগতে কিছুদিনৰ বাবে স্বামী তুমি থাকাহি পিতৃ সেৱা কৰি দুয়ো পিতৃ সেৱা কৰি দুয়ো কথা শুনি চন্দ্ৰ ধ্বজে চিন্তি বেলা ভাৰ্যাৰ সঙ্গে কতদিন আশ্ৰমে থাকিলা ও ভাৰ্যাৰ সঙ্গে কতদিন কালক্রমে বনানী অগর্ভবতী তাকে দেখি চন্দ্র ধ্বজার